নমস্কাৰ আপোনালোক সকলোকে আমাৰ শিৱম ব্লগছলৈ আদৰণি জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো আচলতে আমাৰ স্বাস্থ্যৰ লগত জড়িত এটা ভিডিঅ', এটা বিষয় আৰু অতি জৰুৰী এটা ইনফৰ্মেশ্যন আপোনালোকক আমি দিব বিচাৰিছোঁ। ইনফৰ্মেশ্যন বা বিধান বুলিও ক'ব পাৰে। তাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰোঁ যে মই বৰ্তমান এজোপা গছৰ তলত বহি আছোঁ। নিশ্চয় গছজোপা সকলোৱে চিনি পায়। গছজোপা এবাৰ চাব, এই গছজোপা সকলোৱে নিশ্চয় চিনি পাইছে। এই গছজোপা সকলোৱে নিশ্চয় চিনি পাইছে। এইটো পাত দেখিছে, এই গছজোপা, এই গা গছ দেখি চিনি পাইছে নিশ্চয়। এইজোপা এটা বিশাল আকৃতিৰ গছ। এইজোপা এই গছজোপা আচলতে আহঁত গছ, আৰু আমি সকলোৱে চিনি পাওঁ আহঁতৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে বা আহঁত গছৰ বিভিন্ন স্বাস্থ্যসন্মত কথা আমি সকলোৱে জানো। আৰু এইটোও জানো যে আহঁত গছে আহঁত গছৰ তলত বহি থাকিলে অক্সিজেন যথেষ্ট পৰিমাণে পোৱা যায়, সেইটো কথা আমি জানো। কিন্তু আজি সেইটো বিষয়ে মই ক'ব বিচৰা নাই। আজি ক'ব বিচৰা বিষয়টো অকণমান বেলেগ। আজি বিষয়টো আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে সকলোৱে অকণমান মন দি শুনিব। নিশ্চয় সকলোৰে কাৰণে এটা জৰুৰী আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰি আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। আমাৰ আজিৰ বিষয়টো অত্যন্ত জৰুৰী। এইটো আচলতে আমাৰ স্বাস্থ্যৰ লগত জড়িত। বৰ্তমান সময়ত যি আমাৰ মানৱ সমাজৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য বিভিন্ন কাৰণত আক্ৰান্ত হৈছে। তাৰ কাৰণে পলিউশ্যন বা খাদ্যৰ যিটো প্ৰণালী, আমাৰ জীৱন ধাৰণৰ প্ৰণালী, এই বিভিন্ন ধৰণৰ প্ৰণালী ইয়াৰ কাৰণে দোষী। আজি আমি জানো যে আমাৰ যি এলোপেথি চিকিৎসা বা বিভিন্ন চিকিৎসা প্ৰক্ৰিয়াবিলাক আছে, তাৰ জৰিয়তে আমাৰ সকলো ৰোগৰ সমাধান কৰাটো সম্ভৱ এতিয়াও হৈ উঠাগৈ নাই। যেনে কেতিয়াবা ধৰি লওক আমাৰ দুৰাৰোগ্য কৰ্কট ৰোগ, বা কেতিয়াবা আমাৰ যিটো কিডনী ফেইলিয়াৰ হয়, লিভাৰ ফেইলিয়াৰ হয়, এইবিলাকৰ কিছু জটিল অস্ত্ৰোপচাৰ বা জটিল চিকিৎসা প্ৰণালীৰ দ্বাৰা ভাল কৰিবলৈ চেষ্টা কৰা হয়। ভালো হয় আৰু কেতিয়াবা নহ'বও পাৰে। কিন্তু আমি জানো যে পৌৰাণিক কালৰ পৰা আজি হাজাৰ হাজাৰ বছৰ আগতে এই ৰোগবিলাকেই হওক বা বিভিন্ন ধৰণৰ ৰোগ আমাৰ আয়ুৰ্বেদত, আমাৰ প্ৰাকৃতিক চিকিৎসা প্ৰণালীৰ জৰিয়তে ভাল কৰিছে বা তাৰ প্ৰয়োগৰ দ্বাৰা আৰোগ্য লাভ কৰিব সক্ষম হৈছে। তেনে এক প্ৰণালী আচলতে মই ক'ব বিচাৰিছোঁ। আৰু ইয়াৰ আগতে জনাওঁ যে প্ৰণালীটো মোৰ নিজৰ সৃষ্টি নহয় বা মই নিজেই ইয়াৰ আৱিষ্কাৰ কৰা নাই। এইটো আচলতে এটা আয়ুৰ্বেদৰ হয় বা যি প্ৰাকৃতিক চিকিৎসা প্ৰণালী বিশেষজ্ঞ তেখেতসকলৰ আচলতে বক্তব্য হয়। মই আপোনালোকক খালি কেৱল অৱগত কৰিব বিচাৰিছোঁ। আমি জানো যে বৰ্তমান সময়ত আমাৰ কিডনী বা বৃক্কজনিত বিভিন্ন ৰোগৰ সৃষ্টি হৈছে। আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে দুইটা কিডনী বিকল হৈ গ'লে তাৰ আৰু উপায় প্ৰায় নথকাৰ দৰে হয়। ডায়েলিচিছ প্ৰক্ৰিয়াটো বেছি দীঘলীয়াকৈ চলাই থাকিবও নোৱাৰি। লাহে লাহে কিডনীটো বা দুইটা কিডনী বিকল হৈ পৰি মানুহক এটা মূৰ্মূৰ্ষ অৱস্থালৈ লৈ যায়। আজি এই কিডনী ৰোগৰ এটা আয়ুৰ্বেদৰ বা এটা প্ৰাকৃতিক প্ৰণালীৰ বিষয়ে মই অৱগত হৈছিলোঁ, আৰু সেই বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। আৰু সেই ভিডিঅ'টো এবাৰ চাই লওক কি কৈছে তেখেতে। सुनकर हैरानी होगी कि कई बड़ी बीमारियां इतनी बड़ी हैं कि एलोपैथी के डॉक्टर हाथ उठा देते हैं कि अब ये हम कर ही नहीं सकते। एक नाम लेके बताता हूं, किडनी फेलियर। दोनों किडनी एक साथ फेल कर जाती हैं, एलोपैथी के डॉक्टर हाथ उठा देते हैं। वो कहते हैं जी या तो किडनी ट्रांसप्लांट करो, नहीं तो मरने का इंतजार करो। डायलिसिस थोड़े दिन करते हैं, उसके बाद डायलिसिस की भी लिमिट टूट जाती है। मैं इसके लिए इतनी अक्सीर दवा है जिसका मैंने हजारों मरीजों पे इस्तेमाल करके देखा। पीपल के पत्ते का रस, नीम के पत्ते का रस सवेरे और शाम आधा आधा कप या चौथाई कप किसी भी किडनी पेशेंट को पिला दो, 3 महीने में फिर वैसे ही भागने लग। তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আৰু বুজি পালে যে ভিডিঅ'টোত কৈছে যে নিম গছৰ পাত আৰু আহঁত গছৰ পাত পিহি লৈ
ৰস উলিয়াই নিম গছৰ পাতৰ ৰসৰ আধা কাপ আৰু আহঁত গছৰ পাতৰ ৰসৰ আধা কাপ মিহলাই দিনে দুবাৰকৈ সন্ধ্যা আৰু ৰাতিপুৱা যদি খায় তেতিয়াহ'লে কিডনীৰ যিকোনো অসুবিধাৰ পৰা বা বিকল হৈ পৰা কিডনীও ঠিক হৈ যায় বুলি আমি এই ভিডিঅ'ত দেখিলোঁ। আৰু এয়া হ'ল এক আয়ুৰ্বেদিক এক প্ৰক্ৰিয়া। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আৰু বুজি পালে যে আমাৰ যিবিলাক কিছুমান আমাৰ প্ৰকৃতিয়ে আমাক ইমান দান দিছে যে প্ৰকৃতিৰ মাজত ইমান ঔষধ মজুত আছে বা ইমান বিধান মজুত আছে যে আমাৰ বিভিন্ন দুৰাৰোগ্য ৰোগো ঠিক হৈ যাব পাৰে। গতিকে আমি এই ভিডিঅ'টোৰ দ্বাৰা বুজি পালোঁ আৰু এই ধৰণৰ আমি বিধান এই ব্লগছটোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াই থাকিম। গতিকে আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে কমেণ্টত জনাব। মই যিবিলাক তথ্য পাম সেই তথ্যবিলাক আপোনালোকৰ ওপৰত আপোনালোকক আগত অৱগত কৰিম আৰু এই তথ্যবিলাকৰ যিটো উৎস সেই উৎসটোৰ লগতে মই অৱগত কৰিম। পুনৰ কৈছোঁ, এইটো মই সৃষ্টি কৰা কোনো ঔষধ নহয়, এয়া আয়ুৰ্বেদ বিশেষজ্ঞ লোকে পোৱা তথ্য কেৱল আপোনালোকক মই অৱগত কৰিছোঁ আৰু এইদৰে কৰি যাম এই চেনেলটোৰ জৰিয়তে। সকলো ভালে থাকক, কুশলে থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন তথ্য পাই থাকিবৰ বাবে ধন্যবাদ।